সাইৰুদ্দিন আৰু আজগৰ আলীৰ মাজত তীব্ৰ প্ৰতিদ্বন্দ্বিতা নিৰ্বাচনক লৈ সমৰ্থক আৰু ভোটাৰৰ মাজত ব্যাপক উৎসাহ ব্যাপক সতৰ্কতাৰে ভোট গ্ৰহণ কেমেৰাৰ সন্মুখত ভোট গণনা কোন জিকিল কোন হাৰিল সবিশেষ চাওক এই প্ৰতিবেদনত হয় ব্যাপক জল্পনা কল্পনাৰ অন্ত পেলাই আজি অনুষ্ঠিত হয় নিৰ্বাচন পিছে ৰব এয়া কোনো বিধানসভা লোকসভা অথবা পঞ্চায়ত নিৰ্বাচন নহয় এখন বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি পদৰ বাবে এয়া নিৰ্বাচন এইখন হৈছে বিলাসীপাৰা পশ্চিম চুৱাপাতা প্ৰাথমিক বিদ্যালয় বিদ্যালয়খনৰ সভাপতি পদক লৈ কিছুদিনৰ পৰা চলিছিল জল্পনা কল্পনা সভাপতি পদৰ বাবে দুজন লোকৰ নাম চৰ্চিত হৈছিল বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ অভিভাৱকৰ মাজত একাংশই বিচাৰিছিল সাইৰুদ্দিনক সভাপতি হিচাপে আন একাংশই আকৌ আজগৰ আলীক সমৰ্থন জনাইছিল অৱশেষত আলোচনা বিলোচনা কৰি ভোট গ্ৰহণ প্ৰক্ৰিয়াৰ মাজেৰে সভাপতি নিৰ্বাচন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় সেই অনুসৰি আজি অনুষ্ঠিত হৈ যায় নিৰ্বাচন বিদ্যালয়খনৰ সৰ্বমুঠ ভোটাৰৰ সংখ্যা 122 গৰাকী ভোটাৰসকল ওলাই আহিল ভোটদান কৰিবলৈ নীতি নিয়মৰ মাজেৰে শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হ'ল ভোট গ্ৰহণ কিছু সময় পিছত আৰম্ভ হ'ল ভোট গণনা যাতে কোনো সন্দেহ নাথাকে সেই কেমেৰাৰ সন্মুখত ভোট গণনা কৰিলে দায়িত্বত থকা বিষয়াসকলে ইফালে বিজয়ী প্ৰাৰ্থীৰ নাম শুনিবলৈ বাহিৰত ভোটাৰ আৰু সাধাৰণ ৰাইজৰ ভিৰ বিজয়ী প্ৰাৰ্থীক আদৰিবলৈ সাজু সমৰ্থকসকল অৱশেষত ওলাই আহিল বিষয়া ঘোষণা কৰিলে বিজয়ী প্ৰাৰ্থীৰ নাম 122টা ভোটৰ পৰা সাইৰুদ্দিনে লাভ কৰিলে 71টা ভোট আৰু তেওঁৰ প্ৰতিদ্বন্দ্বী আজগৰ আলীয়ে লাভ কৰিলে 50টা এটা ভোট অবৈধ বুলি ঘোষণা কৰে নিৰ্বাচনী বিষয়াই মুঠৰ ওপৰত 21টা ভোটৰ ব্যৱধানত আজগৰ আলীক পৰাজিত কৰি সাইৰুদ্দিন সভাপতি পদত নিৰ্বাচিত হয় ইফালে সাইৰুদ্দিন জয় হোৱাৰ লগে লগে তেওঁৰ সমৰ্থকসকলৰ মাজত ব্যাপক আনন্দ উৎসাহ পৰিলক্ষিত হয় কিমান ভোটত জয়লাভ কৰিছে 21টা ভোটৰ ব্যৱধানত জয়লাভ কৰিছে সৰ্বমুঠ ভোট কিমান আছিল 122টা ভোট 105টা ভোট আপুনি কিমান ভোট পাইছে সৰ্বমুঠ 71% ভোট মই লাভ কৰিছোঁ আৰু 71 মই সৰ্বমুঠ ভোট পাইছোঁ 71 আৰু 21টা ভোটৰ ব্যৱধানত মই উত্তীৰ্ণ হৈছোঁ কাক পৰাজয় কৰিলে আপুনি আজগৰ আলীৰ লগত মই সিহঁতে কিমান ভোট লাভ কৰিছে সিহঁতে কিমান ভোট লাভ কৰিছে সিহঁতে পাইছে 50টা আৰু মই পাইছোঁ 70 ঠিক আছে আপোনালোকে যিটো পশ্চিম চুৱাপাতা প্ৰাথমিক বিদ্যালয়ৰ সভাপতি পদত নিৰ্বাচিত হয় যেহেতু বিদ্যালয়ত আপুনি নিৰ্বাচিত হৈছে যদি আপুনি কি উন্নয়ন কৰিব বিদ্যালয়সমূহ এইটো মোৰ লক্ষ্য সৰু সৰু ল'ৰা ছোৱালী ইয়াত পাঠদান কৰি থাকে গতিকে মোৰ একটাই লক্ষ্য ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত উন্নতি আৰু স্কুলৰ উন্নতিৰ বাবে মোৰ প্ৰতিশ্ৰুতি নিউজ ডেস্ক ৰিপোৰ্ট দবকা লাইভ